আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ কেইটিমান এটা শব্দত প্ৰকাশ কৰা বা বাক্যংশটি। আশা কৰোঁ মন দি শুনিব। মৰো মৰো অৱস্থা হৈছে যাৰ মুমূৰ্ষ, যি অন্যফালে মন দিছে অন্যমনস্ক। আনৰ ভাল দেখিব নোৱাৰা লোক চকু চৰহা পৰশ্ৰীকাতৰ। কি কৰিব লাগে নজনা অৱস্থা কিং কৰ্তব্য বিমূৰ। গা ধুওঁতে পিন্ধা কাপোৰ তিয়নি, গধূলিৰ মুখ দেখা নেদেখা হোৱা সময় মুনি চুনি। যদিহে এনেকুৱা ব্যাকৰণৰ বিভিন্ন ধৰণৰ বিষয় আপোনালোকে পাই থাকিব বিচাৰে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেল প্ৰজ্ঞা সাধনা লাইক, শ্বেয়াৰ